নমস্কাৰ আজি আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত মই আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। এইপিনে দেখিছেনে মই ৰবাব টেঙা কাটি আছোঁ। যিহেতু একদম টেঙা ৰদ দি আছে, টেঙা খাবলৈ বৰকৈ মন গ'ল, সেইকাৰণে কমলা টেঙা ৰবাব টেঙা একদম লৈ আহিলোঁ। তাৰপিছত এতিয়া মজাকৈ খাবলৈ মই কাটি আছোঁ আৰু এইক দেখিছেনে, এইৰ মুখত মানে এনি টাইম মাস্কখন থাকেই আৰু তাই এতিয়া মানে মাস্কখন লগাই সেই টেঙাত দিবলৈ জলকীয়া নিমখ পিচি থোৱা আছিলে, সেই তেনেকৈ খাব লৈছে। আৰু এইয়া লোভ লাগিছেনে আপোনালোকৰ? মোৰ যে একদম খাওঁ খাওঁৱে লাগিছে। এয়া এডোখৰ কমলা টেঙা টেষ্ট কৰিয়ে চালোঁ আৰু মই মজা। এইয়া চাওক, চাবলৈও যে ইমান ভাল লাগিছে, খাবলৈ যে কিমান ভাল লাগিব। কমলা ৰবাব টেঙা আৰু এইপিনে মোক দেখিছেনে মোৰ অৱস্থা? টেঙাত মানে ইমানেই জ্বলা হ'ল, মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। একদম মই ভাত খোৱা দি খাইছোঁ আৰু টেঙাখিনি। জলকীয়া খাই মোৰ ইমানেই পুৰিছে, কিন্তু মই তথাপিতো খাবলৈ এৰা নাই, খায়ে আছোঁ। যিমানে পুৰিছে সিমানে খাই আছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। যদি ভাল পালে লাইক কমেণ্ট কৰি দিব, কমেণ্ট এটা দিব কেনেকুৱা লাগিলে। আজিলৈ ইমানতে সামৰোঁ, আকৌ অন্য এটা নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।